বন্ধু বান্ধৱীসকল কি খবৰ সকলোৰে স্বাগতম জনাইছো মোৰ অন্য এটা নতুন ভিডিঅ'লৈ মোৰ ফালৰ পৰা আপোনালোকক সকলোকে শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা থাকিলে আজি পূজাৰ দ্বিতীয় দিন ভাবিলো আজি অকণ পূজা চাই আহোঁ বেটিও যেহেতু আমনি কৰি আছে সেইকাৰণে বলকচোন আপোনালোকক দেখাৰ ধেমাজি চিলাপথাৰৰ পূজা যিমান পাৰোঁ অকণ দেখাবলৈ চেষ্টা কৰিম আহক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ মই আবেলি সময়ত মূৰটো ধুইছিলোঁ সেইকাৰণে চুলিখিনি এতিয়া অকণ মেলি আছোঁ এতিয়া কাপোৰ চাপোৰ পিন্ধি ৰেডি হৈ লওঁ তাৰপিছত আপোনালোকক দেখাই আছোঁ এফালে হ'ল এযোৰ কাপোৰ আৰু এটো হল ব্লাউজ নতুন কাপোৰ আৰু এটো হল নতুন বেগ লৈ পূজা চাবলৈ ওলাও বলক ফাইনালি মোৰ ওলাই ৰেডি হৈ গ'ল কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব একেবাৰে চিম্পলকৈ ওলাইছোঁ আৰু একো মেকআপ চেকআপ কৰা নাই এফালে দেখিছেনে কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব ইয়াক লৈ নাযাওঁ ই বহুত আমনি কৰিব সেইকাৰণে এটা উৎপাদন নকৰিবা দেই ঐ গৈছোঁ ৰ'বা দুষ্ট নকৰিবা দেই তোমাৰ কাৰণে কিবা লৈ আহিম দে বেটা দুষ্ট কৰিবা নি সবে কুৰ্তি পিন্ধি পিন্ধি ওলাইছে মই গৰমত মেখেলা চাদৰ পিন্ধি ওলাইছোঁ কি গৰম লাগিছে আমাৰ বেটি এফালে কি খাইছা বৰ ধুনীয়া উঠিছে ল'ৰাবিলাকে পেপা বজাইছে ন মই নিজৰ ভইচটো মই নিজে শুনি নোপোৱা নিচিনা হৈ গৈছিলোঁ মানে সেইকাৰণে মই ভইচ অভাৰ দিব লগা হ'ল এইফালে বেটিয়ে পূৰা নেমু পানী খাই আছে प्यारी समझ गई এইফালে আমি এতিয়া হোটেলত সোমাইছোঁ চাওমিন খাবৰ কাৰণে খাই বৈ লৈ আৰু ঘৰত যাম চিধা পূজা চাই আহি ঘৰ পাই গ'লোহি ইমান ভালকৈ ভিডিঅ' কৰা নহ'লে ক'ত গ'লোঁ কি কিনিলোঁ যি কি নহওক এইবাৰ আপোনালোকে পূজা ক'ত চালে আৰু পূজা কেনেকুৱা গ'ল কমেণ্ট কৰি জনাব আৰু যদি ভিডিঅ'টো চাই অকণমান হ'লেও ভাল পালে তেতিয়াহ'লে এটা লাইক আৰু এটা কমেণ্ট কৰি দিব আপোনালোকৰ এটা লাইক আৰু এটা কমেণ্টে মনত বহুত উৎসাহ দিয়ে আৰু নতুন নতুন ভিডিঅ' বনাই যাবৰ কাৰণে আজিলৈ ইমানে আকৌ লগ পাম নেক্সট ভিডিঅ'ত বাই বাই